ধুবুৰী জিলাৰ এইখিনিও জলস্বৰ সমষ্টি, গোৱালপাৰা জিলাৰ সেইখিনিও জলস্বৰ সমষ্টি। কিন্তু তেওঁলোকে গোৱালপাৰা জিলাৰখিনিকে কেৱল জলস্বৰ সমষ্টিলৈ ভাবি আছে আৰু আমাৰ এই ধুবুৰী জিলাৰ এইখিনি মানে এনেকুৱা চকুৰে দেখি আহিছে, মানে কেৱল ভোটৰ ক্ষেত্ৰত আমালোকক ব্যৱহাৰ কৰি আহিছে। আমি কেতিয়াও দেখা নাই যে চিৰিয়াকুটি আৰু মেজৰকাটি যেতিয়া হস্পিটেল আছে MLA সকলৰ চকুত মানে এইটো নপৰে। গোৱালপাৰা জিলাৰ জলস্বৰ সমষ্টিৰ বাসিন্দাসকলে ভোট দিয়ে নেতৃত্ব দিয়ে, আমাৰ জামাতাৰাত উন্নয়ন খণ্ডত ভোটাৰসকলে ভোট দি তেওঁলোকক নেতৃত্ব দিয়ে। কিন্তু ইয়াত দুখৰ বিষয় এইটো হৈছে, বিধায়কসকলে যেতিয়া ঘৰৰ পৰা বিধায়ক হোৱাৰ পিছত দিছপুৰ যায় বা বিভাগীয় যেতিয়া অফিচত যাব লাগে, চাৰ্কেল অফিচেই হওক বা DC অফিচেই হওক, তেতিয়া ডাইৰেক্টলি গোৱালপাৰালৈকে যায়। মানে তেওঁৰ ঘৰৰ পৰা দিছপুৰলৈকে গোৱালপাৰালৈ যোৱাৰ যিটো ৰাস্তা হয়, মূল ৰাস্তা, ঘৰৰ পৰা সেইখিনি পকীকৰণ আল্টিমেটলি কৰি দিয়ে। কিন্তু আমাৰ জামাতাৰাত উন্নয়ন খণ্ডৰ যে এই বৃহৎ অঞ্চলখিনি আছে, তেওঁলোকৰ কেৱল ভোটৰ সময়ত আহিব লাগে, তাৰ বাহিৰত আৰু অহাৰ দৰকাৰ নাই। সাধাৰণ ৰাইজসমূহো যাতে আমি ব্লকত যায় বিধায়ক নাপাওঁ, মানে খণ্ড উন্নয়ন বিভাগ যাতে নাপাওঁ, মানে খণ্ড উন্নয়নটো মানে ব্লকটোৱে আমাৰ যিটো ঠাইত আছে, নামত আছে জামাতাৰাত উন্নয়ন খণ্ড, জামাতাৰাটত থাকিব লাগে, সেইটো লৈ তেওঁলোকে ধুবুৰীলৈ ৰূপান্তৰিত কৰিছে। ইয়াত এনেকুৱা মানুহ আছে যিসকলে ৰাইজক সাধাৰণ ৰাইজ ধ্বংস হ'লে তেওঁলোকে শান্তি পায়। হৈছে অনাগত দিনত আমি অনতি পলমে আহ্বান জনাইছোঁ, আমাৰ ব্লকখন অতি সোনকালে আমাৰ য'ত নাম আছে জামাতাৰ উন্নয়নৰ হাতত আহিব লাগিব, নহ'লে আমাৰ আৰাই পঞ্চায়তৰ সকলো ৰাইজে ওলাই গৈ আমাৰ খণ্ড উন্নয়ন বিষয়াৰ সন্মুখত এনেকুৱা পৰিস্থিতি কৰিব, যিটো পৰিস্থিতি আজিলৈকে ধুবুৰী জিলাত হোৱা নাই। মহোদয় 3বাৰ MP হ'ল, কিন্তু 1 ইঞ্চি ঠাইও তেওঁ মানে স্থায়ীভাৱে প্ৰতিৰোধ কৰিব নোৱাৰিলে। মানে যিটো প্ৰডাকশ্যন কৰিব লাগে সেইটো আজিলৈকেও মানে 1 ইঞ্চি সমাধান কৰিব নোৱাৰিলে। নমস্কাৰ, মই দয়াল দাস আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জলেশ্বৰ প্ৰেক্ষাপট। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আপোনালোকৰ সন্মুখত আহিছোঁ। বিষয়টো হ'ল জামাতাৰহাট উন্নয়ন খণ্ডৰ উন্নয়ন। কি হৈছে জামাতাৰহাটৰ উন্নয়ন, আজি এই বিষয়ে আমি আলোচনা কৰিম। আজি আমাৰ সৈতে উপস্থিত আছে গোৱালপাৰা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপসভাপতি মাছিদুৰ ৰহমান ডাঙৰীয়া, লগতে জামাতাৰহাট অঞ্চলৰ এজন সচেতন যুৱক। আমি পোনে তেখেতৰ ওচৰত যাম। প্ৰথমে আমাৰ জলেশ্বৰ প্ৰেক্ষাপটত আপোনাক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনাৰ এটা প্ৰশ্ন আহিব যে জামাতাৰহাট উন্নয়ন খণ্ডৰ আজি স্বাধীনতাৰ 70 বছৰ পিছতো ইয়াত উন্নয়নৰ এচাপ পৰা নাই। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব? জামাতাৰহাট উন্নয়ন খণ্ডৰ যিখিনি বৃহৎ অঞ্চলটো আছে, এই অঞ্চলটোৰ আৰু দুভাগ আমাৰ জলেশ্বৰ সমষ্টিয়ে কাঢ়ি লৈছে। মানে জলেশ্বৰ সমষ্টিৰ 3ভাগৰ 1 অংশ আমাৰ জামাতাৰহাট উন্নয়ন খণ্ডৰ এই বৃহৎ অঞ্চলখিনি। অনাগত দিনত আমি যিমান MLA MP আমি নেতৃত্ব যিসকলক দিছিলোঁ, সেইসকলে আমাক 3ভাগৰ 1 অংশ কেতিয়াও আমাক সেইখিনি উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগোৱা নাই। ধৰক বৰ্তমান যিটো আমাৰ মূল ৰাস্তা আৰু যাতায়াতৰ ক্ষেত্ৰত যদি আমাৰ সুবিধা নাথাকে, সেইটো অঞ্চল কেতিয়াও উন্নয়ন হ'ব নোৱাৰে। এইটো কেৱল আমাৰ আৰু আপোনাৰ কথা নহয়, এইটো বিশ্ববাসীয়ে জানে। আৰু যাতায়াতৰ ক্ষেত্ৰত আমাৰ MLA সকলে যেতিয়া দিছপুৰৰ পৰা কামবিলাক কঢ়িয়াই আনে, ধুবুৰী জিলাৰ DC মহোদয়ক আৰু গোৱালপাৰা জিলাৰ DC মহোদয়ক যেতিয়া কামবিলাক হেৰি কৰি আনে, তাৰপিছত দেখা গৈছে 100%ৰ ভিতৰত আমাৰ 30% কমচে কম ধুবুৰী জিলাৰ জামাতাৰহাট ব্লকৰ এই বৃহৎ অঞ্চলখিনিক ধৰিব লাগিছিল। কিন্তু অনাগত দিনত এই বস্তুটো দেখা গৈছে আপোনাৰ 100%ৰ ভিতৰত হায়েষ্ট 5%, 10%, তথাপিও মানে সিহঁতে এনেকুৱা কণ্ট্ৰাক্টৰৰ কামবিলাক যদিও হৈছে, কেতিয়াবা এনেকুৱা কণ্ট্ৰাক্টৰৰ কামবিলাক দিছে মানে কেতিয়াও সমাধান হোৱা নাই। মানে MLA সকলে কেতিয়াও সমদৃষ্টিৰে আমাৰ সমষ্টিবাসীৰ মানে সকলো কোনোতে যেনেকুৱা চাব লাগিছিল যে এইটো জলেশ্বৰ সমষ্টি, ধুবুৰী জিলাৰ এইখিনিও জলেশ্বৰ সমষ্টি, গোৱালপাৰা জিলাৰ সেইখিনিও জলেশ্বৰ সমষ্টি। কিন্তু তেওঁলোকে গোৱালপাৰা জিলাৰখিনিকে কেৱল জলেশ্বৰ সমষ্টিলৈ ভাবি আছে আৰু আমাৰ এই ধুবুৰী জিলাৰ এইখিনিক মানে এনেকুৱা চকুৰে দেখি আহিছে, মানে কেৱল ভোটৰ ক্ষেত্ৰত আমালোকক ব্যৱহাৰ কৰি আহিছে।
হয়, আৰু এটা প্ৰশ্ন উত্থাপিত হৈছে এই ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত দেখা গৈছে ইয়াত ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে, কিয়নো এটা ৰোগীক লৈ কিবা এটা জৰুৰী সেৱাত যদি সংকটজনক অৱস্থাত হ'লে ইয়াত স্বাস্থ্য সেৱাত পৰ্যাপ্ত পৰিমাণে নাপায়। গোৱালপাৰা, লক্ষীপুৰ নাইবা জলেশ্বৰলৈকে লৈ যাব লাগে। এই ক্ষেত্ৰত আমাৰ ইয়াত মেদৰতাৰী ৰাজ্যিক চিকিৎসালয় আছে, চিৰাগুটি স্বাস্থ্য কেন্দ্ৰ আছে, দেখা গৈছে আৰু বহুতো উপস্বাস্থ্য কেন্দ্ৰ ভূত বাংলাত পৰিণত হৈছে, কিন্তু এই ক্ষেত্ৰত কোনো এজন নেতা মাত মাতা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, একেই কথা। আমাৰ MLA সকলে যেতিয়া শিক্ষামন্ত্ৰীৰ লগত যেতিয়া আলোচনা কৰে উন্নয়নৰ ক্ষেত্ৰত, হস্পিটেলসমূহ উন্নয়নৰ ক্ষেত্ৰত, আমি কেতিয়াও দেখা নাই যে চিৰিয়াকুটি আৰু মেদৰতাৰী যেতিয়া হস্পিটেল আছে MLA সকলৰ চকুত মানে এইটো নপৰে। জলেশ্বৰ হস্পিটেলটো হৈ গ'ল, আমিও বিচাৰোঁ জলেশ্বৰ আৰু ডেভেলপ হওক, গোৱালপাৰা জিলাৰ এইখিনি অঞ্চল আৰু ডেভেলপ হওক, কিন্তু আমাৰ এইখিনি সমস্যাটো সমাধান কৰিব লাগিব। ইয়াত যে জনবসতি আছে, ইয়াত যে তেওঁলোকৰ ভোটাৰ আছে, তেওঁলোকৰ এইটো গুৰুত্ব নাই। যেতিয়া আমি এটা সৰু বেমাৰ, সামান্য চৰ্দি কাহ হ'লে যেতিয়া আমি এটা ডক্টৰ দেখাব লাগে, তেতিয়াও আমি জলেশ্বৰ যাব লাগে। কাৰণ আমাৰ ইয়াত হস্পিটেল আছে ঠিকেই, হস্পিটেল অৱস্থাটো নিশ্চয় আপোনালোকে জানে, বহুতবাৰ আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুতবাৰ এই দাবী উত্থাপন কৰিছে ৰাইজৰ হেৰি কৰি। তো মূল কথাটো এইখিনিয়েই, MLA সকলে কেতিয়াও গুৰুত্ব নিদিয়ে এইখিনি অঞ্চলৰ মানে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত। আৰু এটা আমাৰ এই জামাদাহতৰ মূল সমস্যা ৰাস্তা ঘাট। এই ক্ষেত্ৰত দেখা গৈছে ফুলপুৰ, আৰিকাটা, বৌ বজাৰ, আমাৰ মূল যিটো পথ পৰাভিটালৈকে একদম আৰিকাটালৈকে ফকীৰগঞ্জলৈকে একে জৰাজীৰ্ণ পথ। এই ক্ষেত্ৰত হয়, বহুত ভাল কুৱেশ্যন সুধিছে। আপোনাৰ লক্ষীপুৰৰ পৰা পীৰবাৰীলৈ যিটো ৰাস্তা আহিছে, পীৰবাৰীৰ পৰা বৌবাজাৰলৈ যিটো ৰাস্তা আহিছে, বৌবাজাৰৰ পৰা পদ্মাৰভিটা হৈ আপোনাৰ পুৰাভিটালৈ যিটো ৰাস্তা হৈছে, একেই ৰাস্তা। আমি প্ৰায় বহু কেইবছৰ আগতে আমি দেখা পাইছোঁ লক্ষীপুৰৰ পৰা পীৰবাৰীলৈ ৰাস্তাটো পকীকৰণ হৈছে। আকৌ যোৱাবাৰৰ বিধায়ক, আমি নাম নকওঁ, আপোনালোকে নিশ্চয় জানে, যোৱাবাৰৰ বিধায়কে পীৰবাৰীৰ পৰা বৌবাজাৰলৈ ৰাস্তাটো পকীকৰণ কৰিলে। আকৌ আমাৰ বৌবাজাৰৰ পৰা পদ্মাৰভিটা হৈ পুৰাভিটালৈ যিটো মূল ৰাস্তা, সেইটোলৈ চেংচন নকৰিলে। মানে গোৱালপাৰা জিলাৰ যিখিনি ৰাস্তা আছে PWD ৰাস্তা, মানে 1 ইঞ্চি পকীকৰণ বাকী নাই। কিন্তু আমাৰ জামাদাহাট উন্নয়ন খণ্ডৰ যিখিনি ৰাস্তা আছে PWDৰ 1 ইঞ্চি পকীকৰণ হোৱা নাই। এই ক্ষেত্ৰত মই এটা কথা অলপ আপোনাক জনাব বিচাৰিছোঁ, বিধায়কসকলক আমি যেতিয়া নেতৃত্ব দিওঁ, গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ বাসিন্দাসকলে ভোট দি নেতৃত্ব দিয়ে, আমাৰ জামাদাহাট উন্নয়ন খণ্ডৰ ভোটাৰসকলে ভোট দি তেওঁলোকক নেতৃত্ব দিওঁ। কিন্তু ইয়াত দুখৰ বিষয় এইটোও হৈছে, বিধায়কসকলে যেতিয়া ঘৰৰ পৰা বিধায়ক হোৱাৰ পিছত দিছপুৰ যায় বা বিভাগীয় যেতিয়া অফিচত যাব লাগে, চাৰ্কেল অফিচেই হওক বা DC অফিচেই হওক, যেতিয়া ডাইৰেক্টলি গোৱালপাৰালৈকে যায়, মানে তেওঁৰ ঘৰৰ পৰা দিছপুৰলৈ গোৱালপাৰালৈ যোৱাৰ যিটো ৰাস্তা হয়, মূল ৰাস্তা, ঘৰৰ পৰা সেইখিনি পকীকৰণ আল্টিমেটলি কৰি দিয়ে। কিন্তু আমাৰ জামাদাহাট উন্নয়ন খণ্ডৰ যে এই বৃহৎ অঞ্চলখিনি আছে, তেওঁলোকৰ কেৱল ভোটৰ সময়ত আহিব লাগে, তাৰ বাহিৰত আৰু অহাৰ দৰকাৰ নাই। আৰু এটা মূল সমস্যা দেখা গৈছে ইয়াত, আমাৰ এই আৰাই পঞ্চায়তৰ যিবিলাক বাসিন্দা আছে, আৰাই পঞ্চায়তৰ যিবিলাক সমূহ ৰাইজ আছে, একমাত্ৰ ভৰসা আমাৰ জামাদাহাট উন্নয়ন খণ্ড। হয় হয়, উন্নয়নৰ যদি কিবা কাম হ'ব লাগে জামাদাহাট উন্নয়ন খণ্ডৰ পৰাই হ'ব লাগে, কিন্তু তাত দেখা গৈছে জামাদাহাট উন্নয়ন খণ্ড উন্নয়ন বিষয়াজনে ইয়াত উপস্থিত নাথাকে। যথেষ্ট সময়ত বিভিন্ন সময়ত ৰাইজে ধুবুৰীলৈ যাব লাগে, বিপদসংকুলভাৱে নৌকা যাত্ৰা কৰি যাব লাগে, ভাড়াৰ ক্ষেত্ৰত হওক, সময়ৰ ক্ষেত্ৰত হওক, যথেষ্ট দুৰ্ভোগ ভুগিব লাগে এই অঞ্চলৰ ৰাইজ। জামাদাহাট উন্নয়ন খণ্ডৰ সকলো ৰাইজৰ হৈ এটা কথা ক'ব বিচাৰিছোঁ, খণ্ড উন্নয়ন বিষয়াৰ দায়িত্ব যিটো, মানে সাধাৰণ ৰাইজৰ অভিযোগো ল'ব লাগিব, সমস্যাসমূহ নিশ্চয়কৈ চাব লাগিব কেতিয়াবা। কিন্তু তেওঁলোকে এনেকুৱা এটা প্লানিং কৰিছে বহু বছৰৰ পৰা, মানে সাধাৰণ ৰাইজ যাতে তেওঁৰ লগত সাক্ষাৎ কৰিব নোৱাৰে। মানে সমস্যাসমূহ যেতিয়া আমি দাঙি ধৰিম, তেতিয়া সমস্যাটো সমাধান কৰাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আমন্ত্ৰণ দিব। আমি সাধাৰণ ৰাইজসমূহ যাতে আমি ব্লকত যায় বিডিঅ'ক নাপাওঁ, মানে খণ্ড উন্নয়ন বিষয়ক যাতে নাপাওঁ, মানে খণ্ড উন্নয়নটো মানে ব্লকটোৱে আমাৰ যিটো ঠাইত আছে, নামত আছে জামাদাহাট উন্নয়ন খণ্ড, জামাদাহাটত থাকিব লাগে, সেইটো লৈ তেওঁলোকে ধুবুৰীলৈ মানে ৰূপান্তৰিত কৰিছে। গোৱালপাৰা জিলাৰ ছাত্ৰ মুক্তিৰ পৰা বহুকেইবাৰ এইটো লৈ আন্দোলন কৰিছিলোঁ। ইয়াত এনেকুৱা মানুহ আছে যিসকলে ৰাইজক, সাধাৰণ ৰাইজ ধ্বংস হ'লে তেওঁলোকে শান্তি পায়। সাধাৰণ ৰাইজৰ 2 টকাত
ৰাইজে পাব সেইখিনি টকা সাধাৰণ ৰাইজে নাপালে তেওঁলোকে শান্তি পায়। এনেকুৱা নিষ্ঠুৰ দেশৰ মানুহে তেওঁলোকৰ মানে বিডিঅ'ৰ লগত বা আমাৰ খণ্ড বিষয়ৰ সকলো কৰ্মচাৰীৰ লগত তেওঁলোকে মিলিত হৈ সহায় কৰি আহিছে। নহ'লে কেতিয়াও সাহস নাপায়। আমাৰ আৰাৰ পঞ্চায়তে ইমান ৰাইজ থকা সত্ত্বেও তেওঁলোকে কেনেকৈ ধুবুৰীত থাকিব পাৰে। নিশ্চয় এনেকুৱা ৰাইজ নাই যে এইটো সমস্যালৈ মানে কমপ্লেইন কৰা নাই যে অফিচটো আমাৰ জামাদাৰতে থাকিব লাগে। কিন্তু আজিলৈকে এইটো সমস্যা হোৱাই নাই। আৰু দিনক দিনে এনেকুৱা হৈছে, আমি ধুবুৰীত যাওঁতে আগত 30 টকা দি ভাড়া দি গৈছোঁ, বৰ্তমান যাওঁতে 100 টকা, আহোঁতে 100 টকা। এইটো ছ'চিয়েল মিডিয়াৰ যোগেদি মই আপোনালোকক মানে আপোনাৰ জলস্বৰ প্ৰেক্ষাপটৰ যোগেদি মই সকলো ৰাইজৰ হৈ এই খণ্ড উন্নয়ন বিষয়ক এটা কথা ক'ব বিচাৰিছোঁ। আপুনি যিমান দিন আমাৰ খণ্ডখন উন্নয়ন খণ্ডখন ধুবুৰীত ৰাখিলে কি হৈছে অনাগত দিনত আমি অনতি পলমে আহ্বান জনাইছোঁ, আমাৰ ব্লকখন অতি সোনকালে আমাৰ য'ত নাম আছে জামাদাৰ উন্নয়নৰ হাতত আহিব লাগিব। নহ'লে আমাৰ আৰাই পঞ্চায়তৰ সকলো ৰাইজে ওলাই গৈ আমাৰ খণ্ড উন্নয়ন বিষয়ৰ সন্মুখত এনেকুৱা পৰিস্থিতি কৰিব যিটো পৰিস্থিতি আজিলৈকে ধুবুৰী জিলাত হোৱা নাই। দুৰ্নীতিমুক্ত অসম কৰিবলৈ হ'লে আপোনাৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰা? এখন দুৰ্নীতিমুক্ত অসম গঢ়িব হ'লে আমি সকলোৱে সচেতন হ'ব লাগিব। মুঠতে আমি নিজে সচেতন হ'ব লাগিব, আপুনিও সচেতন হ'ব লাগিব, মানে সকলোৱে সচেতন হ'ব লাগিব। ফুলপুৰ আৰিকাটা যিটো সংযোগী ব্ৰিজ আজি 5 বছৰ অতিক্ৰম হ'ল, কিন্তু এতিয়ালৈকেও এটা পাইলিং পোতা হৈছে, এতিয়ালৈকে কাম সম্পূৰ্ণ হোৱা নাই। বৰ্তমানৰ MLA বা বৰ্তমানৰ বিধায়ক মহোদয় এইটো লৈ অলপ সৰভাব লাগিছিল, যিহেতু কামটো স্তব্ধ হৈ আছে। সাধাৰণ ৰাইজে বহুত অভিযোগ দি আছে কামটো কিয় নহয়। ইতিমধ্যে তেওঁ বিভাগত অলপ চাপ দিব লাগিছিল যে কামটো যাতে অতি সোনকালে আৰম্ভ হয় বুলি, কিন্তু আমাৰ বিধায়ক মহোদয়ৰ পৰা আমি এতিয়াও কোনো সঁহাৰি পোৱা নাই। এই নৈপৰীয়া অঞ্চলসমূহৰ এটা সমস্যা গৰাখহনীয়া। এই গৰাখহনীয়া সমস্যাই ইতিমধ্যে বহুতক গৃহহীন কৰিছে। তেনে ক্ষেত্ৰত আমাৰ MP মহোদয়ে কোনো গুৰুত্ব আৰোপ কৰা নাই আপুনি ভাবে নেকি? মানে MPৰ কথা উঠিলে বহুত কথা ক'বলগীয়া আছে। মানে MP মহোদয় কিন্তু আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা যেতিয়া নিৰ্বাচিত হ'ল, তেওঁৰ কিন্তু মেইন ইছ্যু এটাই আছিল, মানে আমি গৰাখহনীয়া সমস্যা সমাধান কৰিম। আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ যিখিনি এৰিয়া আছে প্ৰায় সকলোখিনিয়ে গৰাখহনীয়াৰ মানে কবলত পৰি আছোঁ। বহুত দুৰ্ভাগ্যজনক কথাটো, মানে MP মহোদয় 3বাৰ MP হ'ল, কিন্তু 1 ইঞ্চি ঠাইও তেওঁ মানে স্থায়ীভাৱে প্ৰতিৰোধ কৰিব নোৱাৰিলে। মানে যিটো প্ৰডাকশ্যন কৰিব লাগে সেইটো আজিলৈকেও মানে 1 ইঞ্চিও সমাধান কৰিব নোৱাৰিলে। গৰাখহনীয়াটো গোটেই অসমতে আছে, মই এইটো নকওঁ, গোটেই অসমতে আছে, হয় এইটো সঁচা কথা। কিন্তু আমাৰ নিচিনপুৰ গাঁও পঞ্চায়ত, বেলডুবি গাঁও পঞ্চায়ত আৰু মেদেৰটাৰী গাঁও পঞ্চায়ত যিটো বৰ্তমান এইবেলি যিটো গৰাখহনীয়া হ'ল, বোধহয় আমাৰ গোটেই অসমখনৰ ভিতৰত ইয়াত বেছিকৈ মানে গৰাখহনীয়া হ'ল। ক্ষেত্ৰত MLA MP একদম নীৰৱ। ভোটৰ সময়ত ডাঙৰ ডাঙৰ ভাষণ দি ভোট ল'ব লাগে, এইখিনি তেওঁলোকৰ মানে ব্ৰেণ্ডত আল্টিমেটলি গেমটো বহুত ভালকৈ মানে আছে। আৰু গোটেইখিনি সমস্যাক লৈ আমি এটা আপোনাক প্ৰশ্ন উত্তৰ কৰিছোঁ, আপুনি ভাবে নেকি যে গোটেই অসমৰ ভিতৰত জামাদাৰহাট উন্নয়ন খণ্ডটো একেবাৰে পিছপৰা? হয়, এইটো নিশ্চিত। গোটেই অসমৰ ভিতৰত জামাদাৰহাট উন্নয়ন খণ্ড এইটো একদম পিছপৰা। ITI কলেজ মানসপাৰা লখিপুৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান এতিয়া আপোনালোকৰ লখিপুৰ চহৰত উপলব্ধ। অতি কম সময়ত কম খৰচত চাকৰি পোৱাৰ একমাত্ৰ ব্যৱস্থা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ITI। গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে অতি সোনকালে যোগাযোগ কৰিব পাৰে। নামভৰ্তিকৰণ চলি আছে। যোগাযোগ নম্বৰ 7988289457 আৰু 9957112979। লখিপুৰ ফলিবাৰী মানসপাৰা।